এই যে প্ৰশ্ন এটা কৰে ঘৰৰ কাষৰ বা ৰিলেটিভ আপোনাৰ ওচৰৰে আপুনি এক্সাম দিব গৈছে পূৰা লিখিলে মানে ৰাতিৰ পৰা আপোনাৰ একদম দিয়া মুহূৰ্তলৈকে ফাটি আছে এইফালে ইমানখিনি নাজানে বা যিখিনি পাৰে সেইখিনি লিখি কিনে খতম কৰি টেনশ্যন গোটেই পৃথিৱীৰ টেনশ্যনখিনি লৈ আহি এক্সামটো লিখিলে লিখি পিনে যেতিয়া আপুনি ঘৰলৈ আহিব ৰাস্তাত কোনোবাই লগ পালে সুধিব এক্সাম ভাল হ'ব না এক্সাম দি আহিলি নেকি বা পৰীক্ষা দিলি ভাল হ'ব পৰীক্ষা ন কিন্তু কি কথা আৰে পৰীক্ষাটো দি আহিছোঁ মাত্ৰ ৰিজাল্ট দিবা ইমান দিন বাকী আছে মই যদি গমেই পালোঁ হয় যে এক্সাম ভাল হ'ব না কি হ'ব তো ইমানখিনি টেনশ্যন ইমান গোটেই পৃথিৱীখন মূৰৰ ওপৰত উঠাই লওক ইমানখিনি ৰাতিটো টেনশ্যন লৈ ৰাতিপুৱা বা যিখিনি টাইমত পৰীক্ষা থাকে দি আহি কিমান টেনশ্যন ল'লোঁ হয় হা ৰিজাল্টৰ কাৰণে ৰখি থাকিলোঁ হয় যদি এক্সাম ভাল হ'ব বুলি মই গমেই পাওঁ বা ৰিজাল্টটো যদি লগালগ দিবই পাৰোঁ যে দি লিখি আহি পেপাৰখন আপোনাক দিলোঁ এক্সাম ভাল হ'ব না আৰে এইটো কিবা প্ৰশ্ন নেকি বেকাৰ চব